নমস্কাৰ বন্ধুসকল, ইমান দিনৰ অপেক্ষাৰ পিছত আজি ফাইনালি আহি গ'ল BA 6 সেমিষ্টাৰৰ ৰিজাল্ট। আপুনি এতিয়া ৰিজাল্ট চাবলৈ হ'লে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বেয়া লাগিলে পিছত গৈ আকৌ ডিছলাইকো মাৰিব পাৰে। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। তাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি ৰিজাল্ট। তাৰ পাছত আপুনি গো অথবা চাৰ্চ কৰি দিব। তাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। তাৰ পিছত আপুনি তিনিটা ডট থকা অপশ্যনটো ক্লিক কৰি আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ মোড কৰি ল'ব। তাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি তলত গৈ চাব। ইয়াত শ্ব' কৰিছে যে আৰু অলপ তলফালে যাব লাগিব। ইয়াত শ্ব' কৰিছে যে জব আসাম বুলি। সেই পেজটো অপেন কৰি ল'ব। তাৰ পিছত স্ক্ৰল ডাউন কৰি অলপ তলফালে যাব। ইয়াতে আপুনি চাব পাৰিব যে BA 6 সেমিষ্টাৰৰ ৰিজাল্টটো ডিক্লেয়াৰ্ড হৈ গ'ল সম্পূৰ্ণ। ইয়াত ক্লিক কৰিব। ক্লিক অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ কলেজৰ ৰোল কোডটো দিব। তাৰ পিছত আপুনি আপোনাৰ ৰোল নাম্বাৰটো বহুৱাই দিব। তাৰ পিছত আপুনি চেক ৰিজাল্ট বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ৰিজাল্টটো ইয়াত দেখাই দিব। আপুনি ইয়াৰ পৰা আপুনি কিমান পাৰ্চেণ্টেজ পাইছে সেই গোটেইখিনি ইয়াত দিয়া থাকিব। আপুনি ভালদৰে চাই ল'ব।